হাই ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? তো আজি নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ সন্মুখত উপস্থিত হ'লোঁ। তো আজিৰ ভিডিঅ'টো হ'ল আমাৰ ভিডিঅ'ত কেনেকৈ আমি ভিউ বেছিকৈ আনিব পাৰোঁ, কেনেকৈ আমাৰ ভিডিঅ'টোত ভিউ বেছিকৈ আহিব, আমাৰ চেনেলটো কেনেকৈ গ্ৰ' হ'ব, আজি এই বিষয়টো লৈ কেইটামান কথা ক'ম। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, সৰ্বপ্ৰথমতে এটা কামটো আপোনাৰ কৰিবই লাগিব। কেনেকুৱা কাম? যে আপুনি যিটো কণ্টেণ্ট চুজ কৰিছে, যদি সেই কণ্টেণ্টটো বেলেগ কাৰোবাৰ হতে হয়, আপোনাতকৈ এক্সপাৰ্ট কোনোবাই থাকে সেই কণ্টেণ্টটোৰ ওপৰত ভিডিঅ', তেনেহ'লে আপুনি সেই কণ্টেণ্টটো আপুনি বাদ দিব, সেই কণ্টেণ্টটো আপুনি নল'ব। আপুনি যিটো কণ্টেণ্ট চুজ কৰিব, সেই কণ্টেণ্টটোৰ ওপৰত ভিডিঅ' বনোৱাৰ আগতে ইউটিউবত এবাৰ চাই ল'ব যে সেই কণ্টেণ্টৰ ওপৰত কিমান ভিডিঅ' আছে ইউটিউবত, আৰু এই ভিডিঅ'ৰ ওপৰত আপোনাৰ কণ্টেণ্টটো বা আপুনি যেনেকুৱা কৰি কথা ক'ব সেই সিহঁতৰ ওপৰেদি হ'বনে, তাৰপিছতহে আপুনি কণ্টেণ্টটো চুজ কৰিব। 99% মানুহে কি ভুল কৰে জানেনে? যে ডাঙৰ যিবিলাক ইউটিউবাৰ আছে সিহঁতক ফ'ল' কৰে। আপুনি ফ'ল' কৰিব পাৰে, মই ইয়াত আপোনাক বেয়া নাপাম যে আপুনি কিয় ফ'ল' কৰিলে বা কিয় মানে বহুত মানুহে কৈ থাকে যিবিলাক ছাকচেছফুল মানুহলোকক কপি কৰিব লাগে বা সিহঁতক ফ'ল' কৰিব লাগিব। একেবাৰে 100% ৰাইট কথাটো, কিন্তু ইয়াত কিছুমান ভাবিবলগীয়া বিষয় আছে। যে মানুহ এজন অলৰেডি ছাকচেছফুল, তাক চাই হেনে তাই তেওঁ এতিয়া কিবা এটা কথা কৈ দিছে, আৰু সেই কথাটোৰ ওপৰেদি আপুনি নিজে নাজানে, সেই কৈছে যে এনেকুৱা কৰি ছাকচেছ হোৱা যায়, আপুনি তাৰ পিছে দৌৰি আছে, এইটো নহ'ব। চ' যে ভিউজ যেতিয়াই আপোনাৰ লাগিব, কণ্টেণ্টটো আপোনাৰ নিজা হ'ব লাগিব। এইটো আপোনাৰ মাইণ্ডত একেবাৰে সোমাই লওক, কণ্টেণ্টটো আপোনাৰ নিজা হ'ব লাগিব। আৰু যেনেকুৱা কণ্টেণ্ট আপুনি চুজ কৰিব, সেই কণ্টেণ্টটো আগতে আপুনি ভিডিঅ' বনোৱাৰ আগতে বহুত ভাবি চাই আগতে দেখিব যে কণ্টেণ্টটোৰ বাবে মই একেবাৰে পাৰফেক্ট হওঁ নে, তাৰপিছতহে কণ্টেণ্টটো চুজ কৰি ল'ব। এইটো হ'ল আপোনাৰ প্ৰথম পইণ্ট। তো আপুনি কণ্টেণ্ট এটা চুজ কৰি লগালে, তাৰপিছত দ্বিতীয় নম্বৰ যিটো প্ৰব্লেম আপোনালোকক ফেচ কৰিব লাগিব, সেই প্ৰব্লেমটো হ'ল আপোনাৰ ভিডিঅ' বনাবলৈ, ভিডিঅ'ত আহি কথা কোৱাটো। আমিতো ইয়াত ভাবি আছোঁ এনে ভিডিঅ' বনা যায়, কেমেৰাৰ সন্মুখত এনে কথা কোৱা যায়। একচুৱেলি তেনেকুৱা নহয়। কেমেৰাৰ সন্মুখত সকলোৱে কথা ক'ব নোৱাৰে। আমি সকলোৱে ভাবি থাকোঁ যে কেমেৰা এটা সন্মুখত লৈ এনে কথা ক'ব পাৰোঁ, কিন্তু একচুৱেলি তেনেকুৱা হয়নে? একচুৱেলি তেনেকুৱা নহয়। কেমেৰা সন্মুখত আহিলে আপুনি কথা ক'ব নোৱাৰিব। ইয়াত বহুত বিষয় আছে। আপুনি যদি ক'তবা কথা ক'ব এক্সপাৰ্ট নাথাকে, কাৰণ মানুহৰ সন্মুখত যদি কথা ক'ব এক্সপাৰ্ট নাথাকে, তেন্তে সেইটো আপোনাৰ ভিতৰত বনাব লাগিব, আপোনাক নিজত ক্ৰিয়েট কৰিব লাগিব, নিজৰ ভিতৰত আগত ক্ৰিয়েট কৰিব লাগিব। আপুনি বাহিৰত দেখাব খুজিলে নহ'ব, আগতে নিজৰ ভিতৰত ষ্ট্ৰং কৰিব লাগিব, ক্ৰিয়েটটো নিজৰ ভিতৰত হ'ব লাগিব। ভিডিঅ'ত ভিউজ এনেকৈ নাহিব। আপুনি ভাবি আছে যে ভিডিঅ' এটা বনাম আৰু ভিডিঅ' এটা বনাই দিয়ক আৰু ভিডিঅ' আহিব, নাহে ভাই। এনেকুৱা কৰি আপোনাৰ ভিডিঅ'ত ভিউজ নাহিব। ভিডিঅ'ত ভিউজ আনিব হ'লে কণ্টেণ্টটো আপোনাৰ নিজা হ'ব লাগিব আৰু নিজৰ ভিতৰৰ পৰা আহিব লাগিব। মানুহে কি কয় সেইটো বাদ দিয়ক। বহুত মানুহ আছে এনেকুৱা, বহুত এনেকুৱা মানুহ আছে আপোনাক কৈ যাব, আপুনি যদি চাওক, আপুনি যদি ইউটিউবত চায়, আপুনি যদি ক'ৰবাত চায়, আপুনি এনেকুৱা কথা পাই যাব যে এনেকুৱা কৰি কৰক, এই বহুতে এনেকুৱা কৰি কৈ থাকে। ময়ো ঠিক এনেকুৱা মানুহ, মই আপোনাক কৈ আছোঁ। কিন্তু মোৰ কথাটো আপুনি এনেকুৱা কৰি নল'ব। মই আপোনাক এটা কথাই বুজাব চেষ্টা কৰিছোঁ। মই আপোনাক এটা কথা ক'বলৈ চেষ্টা কৰি আছোঁ যে কণ্টেণ্টটো আপুনি নিজৰ ভিতৰত এনেকুৱা কৰি সোমাই ল'ব, নিজৰ এনেকুৱা কৰি ষ্ট্ৰং কৰি ল'ব মেণ্টেলিটিটো, যে ময়ে পাৰোঁ এইটো কৰিবলৈ আৰু কোনো নোৱাৰে। এই মনোবলটো যদি আপুনি আনিব পাৰে, তেন্তে আপোনাৰ ভিউজ আহিবই। এইটো মই 100% আপোনাক গেৰাণ্টি দি আছোঁ। আৰু 3 নম্বৰ মানুহে ভুল কৰে কেইটামান। 3 নম্বৰ পইণ্টটো হ'ল কি, আপুনি ৰেগুলাৰ যদিও নোৱাৰে, যদি ৰেগুলাৰ ভিডিঅ' বনাব যদি নোখোজে বা ৰেগুলাৰ যদি নোৱাৰে, 1 দিন 2 দিন এনেকুৱা গেপ দিব, ভিডিঅ' কিন্তু বনাব লগা আপোনাক। কিছুমান ভিডিঅ' এনেকুৱা আছে, আপোনাৰ কিছুমান ভিডিঅ'ত ভিউ আহিব আৰু কিছুমান ভিডিঅ'ত ভিউ নাহে। কিন্তু সেইটো লৈ আপোনাৰ ভিউ নাহে কাৰণে আপুনি সেইটো এৰি যাব, সেই নহ'ব ভিডিঅ'টো। আপুনি এইটো বা কোনোবা হয়তো এক্সপাৰ্টে কৈছে আপোনাক যে গাধাৰ নিচিনা কাম নকৰিবি তই,
তে আজি মানে এইটো ভিডিঅ' বনাবি, কালি এইটো ভিডিঅ' বনাবি, যিটো ভিডিঅ'ত ভিউ আহিব সেইটো ভিডিঅ' লৈ ভিডিঅ' এনেকুৱা নহয় ভাই, এনেকুৱা নহয়, এনেকুৱা নহয়। আপুনি যিটো মানে এইটো ভাবি আছে যে আজি এইটো ভিডিঅ' বনাম, কালি এইটো ভিডিঅ' বনাম, পৰশু দিনা এইটো ভিডিঅ' বনাম, কালি ভ্লগছ বনাম, মানে যিটোৰ ওপৰত ভিউ আহিব মানে সেইটোৱে বনাম, তেন্তে নহ'ব। আপোনাৰ ষ্ট্ৰং কৰি ল'ব লাগিব যে এইটোৱে মই বনাম, আৰু যদি ভিউ আহক বা নাহক, ভিউ আপোনাৰ ভিডিঅ'ত আহিবও পাৰে, নাও আহিব পাৰে, সেইটো লৈ আপুনি ভাবি থকা বস্তু নহয়। আপুনি ভিডিঅ' বনাই যাওক। চাওক মই এটা এক্সাম্পল দি আছোঁ, এই যে ভিউ নোহোৱাৰ কাৰণে মানে বহুতে মানে ভিডিঅ' বনাব বাদ দিয়ে, নবনায় ভিডিঅ'গিলা, ভিউ নাহে। আপোনাৰ ক্লাছ 10ত পঢ়ি আছে, আপোনাৰ এটা বিষয়, আপোনাৰ স্কুলত বা আপোনাৰ সেই ইনষ্টিটিউটত 10জন টিচাৰ আছে, বিষয় এটা 10জন টিচাৰক দিলে, বিষয় এটাই 10জন টিচাৰক দিছে আপোনাক, 10জন টিচাৰে তাৰ বেলেগ ভিন্ন মতেৰে আপোনাক বুজাই দিছে, কিন্তু আপুনি ডিচাইড কৰিব পাৰিব যে সেই বস্তুটো 10জন টিচাৰৰ ভিতৰত কোনে আপোনাক পাৰফেক্টভাৱে বুজাই দিলে বা কাৰ পৰা আপুনি পাৰফেক্টভাৱে বুজিব পালে, সেই টিচাৰজনকে আপুনি চিলেক্ট কৰিব। ঠিক তেনেকুৱা ইউটিউবত এনেকুৱাই বস্তু হয়। আপুনি কণ্টেণ্ট চুজ কৰি লৈ ভিডিঅ' এটা বনাওক, ইমান মানে ভিডিঅ'টো ইমান উৎফুল্ল কৰিবলৈ চেষ্টা কৰিব যাতে মানুহৰ ভিডিঅ' এটা ইমান সৌন্দৰ্য লগা ভিডিঅ' বনাব যাতে মানুহৰ মন চুই যায়, ভিডিঅ' চালে আৰু চাব মন যায়। তেতিয়া আপোনাক মানে ভিউজ আৰু মানে ইমান ডাঙৰ চেনেলবিলাক চাব নালাগে যে মানে কেনেকুৱা কৰি ভিউ কৰা যায়, এইবিলাক ভিডিঅ' চাব নালাগে আপোনাৰ। এনেকুৱা কৰি ভিডিঅ' আপোনাৰ বনাবলৈ চাওক। ডিম্পু বৰুৱাৰ কথা কৈছে, আমাৰ অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ, অসমৰ গৌৰৱ তেওঁ ক'ত মানে ভিডিঅ' চাই বা তেওঁ মানে কেনেকৈ কৰি ভিউ আনিলে তেওঁৰ ভিডিঅ'টোত। তেওঁ যেতিয়া ভিডিঅ' বনাইছে তেওঁ মানে ভিডিঅ' বনাইছে, তাৰ মানে কেমেৰাই নাছিল, কিন্তু তথাপিও তাৰ ভিডিঅ'গিলা মানে লাহে আৰু যি সময়ত তেওঁ ভিডিঅ' বনাইছে তেতিয়াতো সি ভিউ পোৱা নাই। চাব মানে তাৰ চেনেলটোত যদি আপুনি যায়, চাওক ডিম্পু বৰুৱাৰ চেনেলটোত যদি আপুনি যায়, তাত ভিডিঅ'বিলাক যিবিলাক আপুনি চাব, তাত কি আছে, আজি মোৰ চেনেলত 100টা মানে ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে, তাৰপিছত 500, তাৰপিছত 1000, এনেকুৱা কৰি আজিহে 2 মিলিয়নৰ অধিক হৈ গৈছে। আনিব যদি আপোনাৰ ভিডিঅ'ত যদি ভিউ আনিবলৈ চেষ্টা কৰে তেন্তে ভিউ আহিব। যদি চেষ্টাটো আপোনাৰ মনৰ ভিতৰৰ পৰা হ'ব লাগিব, ষ্ট্ৰং হ'ব লাগিব যে মই পাম, মই নোৱাৰোঁ, এনেকুৱা কোনো কাম নাই। কথা ক'বলৈ গ'লে বহুত কথা হৈ যায়, ভিডিঅ'টো বহুত লম্বা হৈ যায়। তো ইমান সময়টো আমাৰ মাজত নাই বা ইমান কষ্ট কৰিতো ভিডিঅ' আপোনালোকে নাচায়। তো মই বেলেগ এটা ভিডিঅ'ৰ মাধ্যমত আকৌ বুজাই দিব চেষ্টা কৰিম। আৰু কিছুমান বহুত পইণ্ট আছে যিটো মানে আপোনাক যদি মানে বস্তুবিলাক সকলো মানে এনেকুৱাকৈ বুজাই দিব চেষ্টা কৰিম যাতে মানে সকলোবিলাক আপোনাৰ মূৰত সোমাই যায়। তো এটা ভিডিঅ'ৰ মাধ্যমতে ইমান মানে কোৱা সম্ভৱ নহয়। তো এই ভিডিঅ'ৰ মাধ্যমতে মই আপোনাক এটাই কথা ক'ব খুজিছোঁ, আপুনি ভিডিঅ' বনাই যাওক। ভাইৰেল কৰাৰ দায়িত্বটো হ'ল ইউটিউবে নিজে আপোনাক ভাইৰেল কৰি দিব। এইটো মই বাৰ বাৰ কৈ আছোঁ আপোনালোকক যে ইউটিউবে নিজে আপোনাক ভাইৰেল কৰি দিব, আপোনাৰ ভাইৰেল হ'ব নালাগে। ইউটিউবে নিজে আপোনাক ভাইৰেল কৰি দিব, আপোনাৰ ভাইৰেল হ'ব নালাগে। আপুনি কেৱল মাত্ৰহে কাম কৰি যাব লাগে। ইউটিউবে অকল আপোনাৰ মানে পেচেঞ্চটো চাব যে আপুনি ভিডিঅ' বনাওক, আগতে আপুনি পেচেঞ্চটো দেখিব ইউটিউবে যে এই ল'ৰাজনে ইউটিউবত কাম কৰিবৰ কাৰণে একচুৱেলি হয়নে, ইউটিউবৰ প্ৰতি তাৰ কিমান আছে, আৰু সেইটো ইউটিউবে চাইছে আপুনি ভিডিঅ' বনাই আছে, কণ্টেণ্টটো ঠিকে আছে আপোনাৰ, মানে ভিডিঅ'গিলা বনাই আছে, তেতিয়া ইউটিউবে কি কৰিব, লাষ্টত ইউটিউবে আপোনাৰ বস্তুবিলাক মানে যে আপোনাৰ যিটো ভিডিঅ' আছে এই ভিডিঅ'গিলা ইউটিউবে যদি মানে আপোনাৰ ভিডিঅ' যদি দাঙে নধৰে আপুনি যিমান টাস্ক লগাওক, যিমানে মানে মনোমোহ নকৰক কিয়, আপোনাৰ ভিডিঅ' ভাইৰেল নহয়। তো আজিলৈকে ইমানে বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টো ভালে লাগিছে। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ লগতে থাকিব। এনেকুৱা নতুন টিপছ আপোনালোকৰ কাৰণে সদায় লৈ আহিম। তো নেক্সট এটা ভিডিঅ'ৰ লগত আকৌ আপোনালোকৰ লগত লগ কৰিম। তো আজিলৈকে ইমানে, বাই ভালে থাকিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।